নমস্কাৰ। আশা কৰিছোঁ সকলোৰে চাগে ভালেই। আপোনাক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিন কোনো ভিডিঅ' বনোৱা নাই আচলতে চেনেলটোত। কি কাৰণে খুলিছিলোঁ, কেতিয়া খুলিছিলোঁ পাহৰিয়ে থকা নিচিনা হ'ল। আচলতে ক'ভিডৰ আগতে খোলা চেনেল হয় এইটো। 2018-19 চনত খোলা চেনেল। আগতে ভিডিঅ' দিছিলোঁ অলপ চলপ, তাৰপিছত লাহেকৈ বিভিন্ন কামত লাগিব লগা হ'ল কাৰণে ভিডিঅ' বনোৱাও নহয়, দিয়াও নহয়, আৰু মনো নাযায় বৰ ভিডিঅ' কৰি থাকিবলৈ। তো সেইটো কাৰণে সেইটো অসুবিধাতে আচলতে ইমান দিনে ভিডিঅ' দিয়া হোৱা নাছিলে। কিন্তু কালি হঠাৎ ভাবিলোঁ যে কিছুমান ভিডিঅ' দিব পৰা যায়, দৈনন্দিন কামৰ, ব্লগ নহয়, দৈনন্দিন কামৰ কিছুমান ভিডিঅ' দিব পৰা যায়। আপোনালোকে সকলোৱে জানেই মোৰ এটা ফাৰ্ণিচাৰ ৱৰ্কশ্বপ আছে, ফেক্টৰী আছে। গতিকে সকলোৱে নহয়, কিছুমানেতো জানেই, সকলোৱে বুলি ক'লে ভুল হ'ব, প্ৰায় জানেই। মোৰ আগতে এটা ভিডিঅ' যিহেতুকে দিয়া আছে ইয়াত মোৰ ফাৰ্ণিচাৰ শ্ব'ৰুমৰ পৰা, তাত কৈছিলোঁ। তো এতিয়া মোৰ শ্ব'ৰুমৰ পৰা নহয়, মোৰ যিটো ফেক্টৰী আছে সেই ফেক্টৰীৰ পৰা কিছু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। আচলতে মেনুফেকচাৰ কেনেকৈ হয়, আমাৰ উডেন পাৰ্টিকল বৰ্ডৰ যিবোৰ বস্তু আছে সেই বস্তুবোৰ কেনেকৈ মেনুফেকচাৰ হয়, তাৰ কিছুমান ভিডিঅ' ক্লিপ আপোনালোকৰ আগলৈ আজিৰ পৰা লৈ আহিম বুলি ভাবিছোঁ। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'বোৰ চাই ভাল পাব, আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব নিশ্চয়, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব। প্লাছ আৰু সেয়াই আৰু। তো ভিডিঅ'বোৰ আজিৰ পৰা আৰম্ভ কৰিম, সকলোলৈকে চাব, ভিডিঅ'বোৰ ভাল পাব। তো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। অসমীয়া যুৱক হিচাপে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছোঁ, গতিকে সকলোৰে সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয়। যিহেতুকে আমাৰ ল'ৰাই ব্যৱসায় কৰিবলৈ ভয় কৰে, কিন্তু আমি এটা সাহস গোটাই, ক'ভিডৰ পিছত এটা সাহস গোটাই সেই ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছোঁ। কিমানখিনি সফল হৈছোঁ নাজানো, আজি 1-2 বছৰ পাৰ হৈ গ'ল ব্যৱসায়ৰ। চাওঁচোন কি হয়। তো আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব। গতিকে প্লিজ অলপ ভিডিঅ'টো চাব, শেষলৈকে চাব, আৰু কেনেকৈ বনায়, কি বনায়, আৰু শেষত কম প্ৰাইচবোৰ আমি শেষত দি দিম। আৰু এইবোৰ যিটো বস্তু আপোনালোকে মোৰ পিছফালে দেখিছে, এইটো এটা বুক চেল্ফ হয়। এইটো মোৰ এতিয়া বৰ্তমান মোৰ ঘৰত আছে, কিন্তু এইটো মোৰ ফেক্টৰীতে বনোৱা হয়। তো এনেকুৱা ধৰণৰ বস্তুবোৰ কেনেকৈ বনায় সেইটো দেখাম, আৰু কেনেকৈ এইটো ব্যৱসায় কৰিব পৰা যায়, ইয়াৰ পৰা কেনেকৈ লাভালাভ হ'ব পৰা যায়, কিমান লাভ আছে, কেনেকৈ কি আছে, সেই গোটেইখিনি বস্তু মই লাহে লাহে ভিডিঅ'বোৰত কৈ যাম। তো আপোনালোকেও যিসকল নিবনুৱা যুৱক যুৱতী আছে, চাকৰি এটাৰ কাৰণে আশা নকৰি এনেকুৱা কিছুমান কাম কৰিব পৰা যায় অতি কম টকাতে, অতি কম টকা নহয়, এটলিষ্ট মানে এটা মিনিমাম প্ৰাইজত আপোনালোকে এটা ফেক্টৰী আৰম্ভ কৰিব পাৰে, কৰিব পাৰে। আৰু আজিকালি আপোনাৰ এইটো বৰ ডিমাণ্ডেবল হৈ আছে। এইখিনি বস্তুৰে ডিমাণ্ড বেছি আছে আজিকালি। আপোনাক আমাৰ এই বস্তুটো কাঠৰ লগত কম্পেয়াৰ কৰিব পাৰি, কাঠ নহয় কিন্তু কাঠৰ লগত কম্পেয়াৰ কৰিব পাৰি। গতিকে প্ৰায় মানুহে এই বস্তুটো এতিয়া ইউজ কৰি আছে। এতিয়া যদি আমি ট্ৰেণ্ডিঙত চাবলৈ যাওঁ, যেনেকৈ ট্ৰেণ্ডিঙত গান এটা আহিলে যেনেকৈ সেই গানটোৱে গুচি যায়, ঠিক তেনেকৈ এই বস্তুখিনি এতিয়া ট্ৰেণ্ডিঙত চলি আছে। টিনৰ বা মেইন কাঠৰ বস্তুতকৈ যিসকলৰ কাঠৰ বস্তু ল'ব মন যায়, কিন্তু তেওঁলোকৰ এফৰ্ড কৰিব নোৱাৰে ইমানখিনি পইচা, গতিকে তেওঁলোকে এই বস্তুটোতে কাঠৰ ফিলিংছটো ল'ব পাৰে। তো প্ৰায় কাঠেই হয়। তো আপোনালোকে নিজে এবাৰ আহি চালে হয়তো বহুতে জানেই, বহুতে ইউজ কৰিছে এই বস্তুটো। আৰু কিছুমানে ক'ব যায় এই বস্তুটো যে বেয়া, সোনকালে বেয়া হৈ যায়, বা পানী পৰিলে বেয়া হয়, কিন্তু নহয়, পানী পৰিলে বেয়া বা সোনকালে বেয়া নহয়। ইয়াৰ কোৱালিটিৰ ওপৰত কথা আছে, কোনটো কোৱালিটিৰ বৰ্ড ইউজ কৰিছে, কোনটো কোৱালিটিৰ আপোনাৰ স্ক্ৰু, মানে আপোনালোকে পিছত মই কৈ যাম আপোনালোকে কি কি বস্তু আছে, সেই বস্তুবোৰ ইউজ কৰিছে, তাৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো কিমান দিন যাব, কিমান দিন ভাল হৈ থাকিব। আৰু জেনেৰেলি কাঠৰ বস্তু এটাও আপোনাৰ ঘূণে ধৰে, কিন্তু ইয়াত এটা প্ৰফিট হৈছে কি, এইটো আপোনাৰ ঘূণে নধৰে, ইয়াত এটা কেমিকেল ইউজ কৰা থাকে। তো বস্তুবোৰ ভাল পাব। গতিকে আজিৰ পৰা ভিডিঅ'টো মানে এইবোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। শেষলৈকে ভিডিঅ'বোৰ চাব। বহুত দীঘল ক্লিপ নকৰোঁ, সৰু চুটি ক্লিপে আপোনালোকক দেখাম। পাৰ্ট বাই পাৰ্ট আহি থাকিব, আৰু লগতে ইয়াৰ প্ৰাইচ কি হয়, আৰু আমি আচলতে হ'লচেল কৰোঁ। আৰু আপোনালোকে দোকানৰ পৰা কিনিলে কিমান দামত পাব, আমাৰ ফেক্টৰীৰ পৰা কিনিলে কিমান দামত পাব। আৰু যদি আপোনালোকে কোনোবাই এনেকুৱা শ্ব'ৰুম খুলিব বিচাৰিছে, তেওঁলোকৰ কাৰণে আমি বিভিন্ন অফাৰ ৰাখিছোঁ, সেইখিনিও আপোনালোকক আমি অৱগত কৰিম। গতিকে ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাব, নিশ্চয় লাভ হ'ব বুলিয়ে মই ভাবিছোঁ। গতিকে আহকচোন ভিডিঅ'বোৰ চাওক কেনেকুৱা লাগে।
তো আজি মই আপোনালোকক দেখাম মোৰ শ্ব'ৰুমতে এখন বেড বনাই থকা হৈছে 6x6.5 বক্স পাৰ্টিকল বৰ্ডৰ 6x6.5 বক্স পালেং বনোৱা হৈছে। তো সেই বিচনাখন কেনেদৰে বনায় কি বনায় সেই ভিডিঅ'খিনি মই আপোনালোকক দেখাম। গতিকে এতিয়া আৰু আপোনালোকে মোক দেখি নাপাব, সেই বিচনাখনৰ মেকিংটো দেখা পাব। গতিকে বলকচোন মোৰ ফেক্টৰীলৈ যাওঁ। তো মোৰ ফেক্টৰী পাই গ'লোহি, মোৰ লগত মোৰ বেটি গৈছে আজি। তাৰ স্কুল যাম আচলতে তাৰ স্কুলৰ এডমিশ্যন আছে আজি, সেইটো কাৰণে সিও আহিছে লগত। তো ইতিমধ্যে মোৰ বৰ্ড মানে বৰ্ড কাটি থকা হৈছে। তো বিচনাৰ কাৰণে বনাই থকা হৈছে বিচনা 6x6.5 বক্স। বৰ্ড কাটিব দেখাই দিয়া কাটা এইখিনি। আচলতে ইয়াত এখন বিচনা এখন মানে ৰেডি হৈ আছে, আচলতে বনাই থোৱা হৈ আছে। তো এখন বক্স পালেং নহয়, কিন্তু ছেইম এতিয়া যোনখন বনাই আছে সেইখনো এনেকুৱাই হ'ব। যিহেতু মেচিন চলি আছে সেইটো কাৰণে মই আপোনালোকক ভইচ অভাৰ দিব লগা হ'ল। গতিকে এইটো এখন বিচনা এনেকুৱা টাইপৰ এখন পালেং হয়। এখনো আপোনাৰ 6x6.5 চাইজৰে পালেং হয়, কিন্তু এখন বক্স পালেং নহয়। আপোনাৰ হেড বক্সটো আছে বাৰু, আৰু ইয়াৰ মজবুত আছে। ইয়াতো মই উঠি দেখাইছোঁ আপোনালোকক কিমান মজবুত হয়, জঁপিয়ালৈ একো নহয়। এখন আপোনাৰ 18 mm প্লাই ওপৰত দিয়া আছে। বস্তুটো ভালেই হয়, বেয়া নাপাব একো, মানে একো অসুবিধা নহ'ব। আৰু যিহেতু মই নিজেও ইউজ কৰি আছোঁ গতিকে অসুবিধা নাপাব একো। আৰু লগতে এখনৰ প্ৰাইচটো কৈ থৈ দিওঁ, এখনৰ প্ৰাইচ যদি আমি মেট্ৰেছখন দিব লগা হয় তেতিয়াহ'লে 18,500, আৰু যদি মেট্ৰেছখন নিদিওঁ তেতিয়াহ'লে এইখনৰ দাম আমি 15,000 টকাত গ্ৰাহকলৈ আগবঢ়াই দিওঁ। এইখন এতিয়া বনাই থকা হৈছে, যোনখন কাটি আছিলে ইয়াৰ হেডটো বনাই আছে। এইটো মোৰ ভাইটিয়ে হয়, ভাইটি মানে মোৰ মিস্ত্ৰী হয়, কিন্তু মোৰ ভাইটিৰ নিচিনাই। সিহঁতক সি বনাই আছে। এইটো হেড বক্স হয়, যিখন 6x6.5 সেইখন বিচনাৰ এইটো এটা হেড বক্স। আৰু 6x6.5 এই বিচনাখনৰ দামটো হ'ব আপোনাৰ, এখন বক্স পালেং যিহেতু এইখনৰ দামটো হ'ব মেট্ৰেছ নিদিয়াকৈ 18,500। আৰু যদি মেট্ৰেছ দিব যাওঁ 3 ইঞ্চি মেট্ৰেছখনত 3500 টকা আমি এক্সট্ৰা এটা লওঁ। আৰু ইয়াতে জনাই থওঁ তিনিচুকীয়াৰ ভিতৰত আপুনি য'তেই নিয়ে ইয়াত ফ্ৰী ডেলিভাৰী ঘৰত দি দিয়া হ'ব। লগতে আপোনালোকে যদি হ'লচেলাৰ কোনোবা দোকানত দিব বিচাৰিছে তেতিয়াহ'লেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। অতি কম দামতে আমি দি আছোঁ। এইখন চাওক ৰেডি হৈ গৈছে বক্স পালেং। আৰু এনেকুৱা এখন বিচনা বনাওঁতে আমাক এটা দিনৰ সময়ৰ প্ৰয়োজন হয়। সম্পূৰ্ণ এটা দিন দিলে আমি এনেকুৱা এখন বিচনা ৰেডি কৰি দিব পাৰোঁ। 18 mm প্লাই দিয়া হৈছে ইয়াত। আচলতে দুখন বিচনা বনাই থকা। যদি আপোনালোককো প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নাম্বাৰটি হৈছে 8721926325। তিনিচুকীয়াৰ দিহিঙীয়া গাঁৱত আমাৰ এই ফেক্টৰীটো আছে। আপুনি মোক মেছেজো কৰিব পাৰে, মোৰ ফেচবুকতো পল্লৱজ্যোতি দাস বুলি আছে। তো আপোনালোকে মোক মেছেজ কৰিব পাৰে। আৰু অতি কম মূল্যতে পাব। যদি 3 ডোৰ ৱাৰ্ড্ৰবো আপোনালোকে 7,000 8,000ৰ ভিতৰত এটা 3 ডোৰ ধুনীয়া ৱাৰ্ড্ৰব আপোনালোকে পাই যাব। আৰু কোৱালিটি ভাল, কোৱালিটিৰ কথা কোনো চিন্তাই কৰিব নালাগে আপোনালোকে। তো এবাৰ আহি চাব। ভিডিঅ'টো বহুত দীঘলে হৈ গ'ল অলৰেডি, তো আৰু বেছি দীঘল নকৰোঁ। গতিকে আপোনালোকে যদি ইচ্ছুক আছে যোগাযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰ মই ইয়াতে দি দিম, মেনশ্যন কৰি দিম। তো আপোনালোকে মোক যোগাযোগ কৰক। অতি কম মূল্যত আমাৰ পৰা বস্তু লৈ যাব পাৰিব। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। শেষত আৰু এটা কথা কওঁ, তিনিচুকীয়াৰ যিকোনো ঠাইত আমি হোম ডেলিভাৰী ফ্ৰীকৈ দিওঁ। গতিকে আপোনালোকে যোগাযোগ কৰক অতি সোনকালে। আৰু যদি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰৰ কোনোবা দোকানত আমাৰ বস্তু আপোনালোকে হ'লচেলাৰ ল'ব বিচাৰে তেতিয়াও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি 50% পইচা দিলেই আমি বস্তুখিনি দিওঁ। আপোনাৰ 50% আকৌ আপুনি যেতিয়া আপোনাৰ বস্তুখিনি বিক্ৰী হ'ব তাৰপিছত দিলেও হ'ব। আৰু এটা কথা কৈ থওঁ, আপোনালোকে আমাৰ পৰা ফাইনেন্সতো বস্তু ল'ব পাৰিব। ফাইনেন্স কিন্তু কোনো বেংকৰ পৰা নহয়, আমি নিজেই নিজৰ ফাইনেন্স কৰোঁ। গতিকে ল'ব পাৰিব, মানে ইনষ্টলমেণ্টত বস্তু ল'ব পাৰিব। ইনষ্টলমেণ্টতো আমি বস্তুখিনি দিওঁ। কাৰোবাৰ অসুবিধা হ'লে আপোনালোকে ইনষ্টলমেণ্টতো আমাৰ পৰা বস্তু ল'ব পাৰিব, তাত কোনো অসুবিধা নাই।